বান্ধৱীসকল এতিয়া মই যাব ওলাইছোঁ ডুমডুমালে কিয় গৈছোঁ আপোনালোকক দেখাইছোঁ বাৰু প্ৰথমতে মই লৈ লওঁ বস্তুখিনি লাগতিয়াল বস্তু মানে এয়া মাস্কখন মোবাইল পাৰ্চ এইকেইটাতো লাগতিয়াল বস্তুৱে হয় আৰু এইকেইটা মই ব্লাউজ চিলাবলৈ কাপোৰ লৈ গৈছোঁ বৌজনীক দিম এয়া হৈছে বেতনীৰ নামঘৰ আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ আমি নাহৰণি হৈ গৈছোঁ মানে বৰহাবজান নেপাওঁতে বাইপাছ পাই সেইপিনৰ পৰা যাম মোৰ লগত গৈছে এয়া ভণ্টি সান্তনা এতিয়া আমি প্ৰথমতে গৈছোঁ এটা বস্তু কোৰিয়াৰ আহিছে মোৰ সেইটো ৰিচিভ কৰিবলৈ মই আহিছোঁ DTDC অফিচলৈ আৰু কি বস্তু আহিছে আপোনালোকক দেখাম অন্য এটা ভিডিঅ'ত এয়া পাই গ'লোহি অফিচ তাৰ পাছত এয়া কেফেত বহি আছোঁ আমি দুজনীয়ে সান্তনাৰ কিছুমান চাকৰি এপ্লাই কৰিব আছিলে তাই এপ্লাই কৰি লৈছে ময়ো কৰি দিলোঁ অৱশ্যে এটা তাৰ পাছত আহিলোঁ এয়া বাটা ডুমডুমাৰ বাটা এযোৰ হাৱাই চপ্পলৰ প্ৰয়োজন আছিল বোলে সান্তনাৰ তাইৰ চেণ্ডেল নাছিলে তাই চেণ্ডেল লৈ ল'লে এতিয়া আমি সোমালোঁ ফাষ্ট ফুডত ইয়াতে 3টা বাজি গ'ল ডুমডুমাতে 3:03 আমি ম'ম' অৰ্ডাৰ কৰিছিলোঁ খাবলৈ টেষ্টি আছিলে ম'ম' খাই হোৱাৰ পাছতে তাৰে ওচৰত থকা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখনলৈ গৈছোঁ তাতে মই ঘৰুৱা সকলো বজাৰ কৰোঁ আপোনালোকে যদি কেকৰ কিবা বস্তু বিচাৰে সকলো এইখন দোকানতে পায় এয়া কেকৰ ডেকোৰেটিং বনাবলৈ কিবা টিন লাগে সকলো ধৰণৰ বস্তু ইয়াতে পায় ডুমডুমাৰ এইবোৰ বস্তুবোৰ মই যিকোনো কেকৰ বস্তু এইখন দোকানৰ পৰাই মই লওঁ বস্তু লোৱা হৈ গ'ল ঘৰুৱা কিছুমান বস্তু এতিয়া ঘৰলৈ গৈ আছোঁ যাওঁতে চব্জি পাই গ'লোঁ চব্জি লৈ ল'লোঁ নালাগে এতিয়া আমি হানচৰা হৈ মানে আমি অথনি যাওঁতে বৰহাবজান হৈ আহিছিলোঁ বাইপাছো এতিয়া আকৌ হানচৰা হৈ গৈছোঁ আমাৰ ঘৰলৈ যাওঁতে বহুত বাগান পায় ভাবিলোঁ আপোনালোকক বাগানবোৰকে দেখা হৈছে চাহ বাগানবোৰ বহুত বেছি আছে মানে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে আছে নেকি চাহ বাগান
গ'ল চিংগিনি এইফালে যায় এইফালে মাকুম এইফালে ঢলা কাকপথাৰ এইটো ৰাস্তা বাইপাছ হয় এইফালে আমি এতিয়া গৈছোঁ পানীখোৱা লগাই থৈছে এনে জানুৱাৰী মাহত খুলি দিয়ে আমি চবেই আহিব পাৰিম মানুহ বহুত হয় জানুৱাৰী মাহত এইফালে গৰুবিলাক এতিয়া আৰু গধূলি হৈছে যে ঘৰমুৱা হৈছে আৰু গৰুবিলাক এইফালে পোৱালিবোৰ ভিতৰৰ ফালে কোনফালেদি সোমাইছে জানো ইয়াতে খেলি আছে ইয়াত এইফালে এই গৰুবিলাক এতিয়া গধূলি হৈছে বহুত গৰু এইফালে একদম এইটো এটা দৰমহা হেৰি হয় গৰু বাগানটোৰ হাজিৰা থাকে এখন লাইনৰ তেনেকুৱা কিবা চিষ্টেম আছে গোটেই এটা ফেৰিয়ে এখন গাঁৱৰ গৰু এজন মানুহে লৈ যায় মানে বাগানৰ মানুহবোৰতো কাম কৰিব যায় ন তো ঘৰত মানুহ নাথাকে সেইকাৰণে মানে এজন হেৰি বাগানে এপইণ্ট কৰে আকৌ গৰু বাগানজন তেনেকুৱা মই জনাত হ'ব পাৰে চবচোন ইমান গৰু আমি এটা কথা ক'ব পাহৰিছোঁ আমি যেতিয়া গৈছিলোঁ নহয় ডুমডুমাত তেতিয়া মানে এখন গাড়ীয়ে গৰু এটা এক্সিডেণ্ট কৰি দিলে আৰু এতিয়া আহোঁতে দেখিছোঁ গৰুটো মৰি গ'ল আমি ভিডিঅ' কৰিব নহ'ল আৰু এতিয়া বিৰাট ধুনীয়া এইফালে এইখন চামদাং বাগান হয় ন ইয়াৰ পৰা চামদাং বাগান এইফালে এইটো চাইড চামদাং বাগান এইফালে ৰাইদাং বাগান এইটো চাইড মানে চামদাং হয় চামদাং বাগান আৰু এইটো চাইড হৈছে ৰাইদাং বাগান আৰু আমি গৈ আছোঁ মাজত ৰাস্তাটো এইটো চামদাং বাগানৰ হেৰি ফেক্টৰী যায় ন এইফালে ফেক্টৰী যায় এইফালে বহুত ধুনীয়া আছে ইয়াত ৰাস্তা বনি আছে ধূলি থানা এখন পুলি আগত আমি যে ইয়াত দৌৰিব আহিছোঁ এইফালৰ পৰা সেইটো ৰাস্তা এটা আছে এইফালে এই ৰাস্তাফালে এক পাক দিছিলোঁ আমি এক পাক দুই পাক পৰাপৰাটো 5 পাক 6 পাক দি দিয়ে আৰু আমি আহিছিলোঁ এইটো ৰাস্তা এইবোৰ কাম কৰি আছে ইয়াত ৰাস্তাত আমিতো লিলিৰ লগত ইয়ালৈকে খোজকাঢ়িব আহোঁ সদায় গধূলি টাইমত ইয়ালৈকে আহোঁৱে ইয়াৰ পৰা ওচৰ নতহঁতৰ পামগৈ আৰু এতিয়া এইফালে কাম কৰা হেৰি নানীবিলাক সেইবিলাক গৈছে আৰু এতিয়া
ডুমডুমা পৰা আহি এতিয়া ঘৰ পালোহি ইমানেই গৰম আছিল আজি কি ক'ব আৰু ভাগৰ লাগি গ'ল মানে এইবোৰ জ্বলিছে নিচিনা লাগিছে এইবোৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বহুত দীঘল হৈ গ'ল বাই বাই যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব